देवतले अग्निशाचिकंकर सायनो अस्मान रंजनंदे नमः ओम भगवान निकम बुद्धि अग्नि चक्रम ओम श्री अमृता नमस्ते महागाई लंबोदर अवतारम मानापं करंगव एवं गोमुनि मंगलम मंगलम नामस्य सर्वम गोविंदाय मंगलस्वंतं आई माते परम भक्तंद्र मंगल विजयं दिव्यं मिशन जगत असुरनगत। हेलो गाइस, मंगलदৈ अर्जुन तলৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ পূজা ভাগ প্ৰতি বছৰৰ দৰে এইবাৰো পালন কৰা হৈছিলে আৰু যিহেতু এইবাৰ 158 বছৰ হৈছিলে গতিকে 158খন পতাকাৰে আজি এই উৎসৱটো পালন কৰা হৈছে আৰু এই 158খন পতাকাৰ ইয়াতে আমাৰ এয়া বাট দেখিছে আৰু প্ৰতি পতাকাৰ তলে তলে বয়সস্থজনক মাতি আনি তেওঁলোকৰ হাতে এই পতাকা উত্তোলন কৰা হৈছে আৰু তেওঁলোকক একোখনকৈ গামোচা পিন্ধুৱাই তেওঁলোকক সন্মান জনোৱা হৈছে আৰু এনেদৰে আজি এই উৎসৱটো আয়োজন কৰা হৈছে। ইয়াৰ পিছতে আপোনাৰ ৰাতিলৈকে ফুটা দিয়া হ'ব, নাম কীৰ্তন কৰা হ'ব, অহাকালি আৰু হোম পুৰিব, হোমৰ ফুটা দিব, ওজা উঠিব, এনেদৰে তিনিদিনীয়া কাৰ্যসূচীৰে এইবাৰো অইনবাৰৰ নিচিনাকৈ এই পূজাভাগ পালন কৰা হৈছে আৰু বহুতো লোক ইয়াতে আহে নিজৰ নিজৰ মনৰ বাঞ্ছা ৰাখে আৰু তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ হ'লে এই যোনটো আমাৰ চাকি গছ জ্বলায় সেই ফুটা দিয়া বুলি কয় আৰু সেয়া চাটি দিয়ে আৰু তেনেদৰে মোৰো সৌভাগ্য হৈছিলে এজন বয়সস্থজনক সন্মান জনাব পাৰি, মানে তেওঁৰ আশীৰ্বাদ ল'বলৈ পায়। তেনেদৰে আজি এই অনুষ্ঠানটো চলি যাব আৰু তেনেকুৱা তাৰে কিছু অংশ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সেইখিনি যদিও নোৱাৰোঁ, কিছু অংশ মই দেখুৱাবলৈ আপোনালোকক যত্ন কৰি আপোনালোকে চাই যাব আৰু তেনেকুৱা পালে জনাব। আৰু প্ৰতি বছৰে জেঠ মাহতে এইটো উৎসৱটো হয় আৰু আপোনালোকেও যদি আহিব বিচাৰে আপোনালোকেও আহিব আৰু দূৰৰ পৰাই সেৱা জনাব পাৰিব। তেনেহ'লে চাই থাকিব ভিডিঅ'বোৰ। আমি এই মন্দিৰটো 1864 চনত জন্ম লাভ কৰা বুলি আমি সিদ্ধান্ত লৈ আৰু সেই তাৰিখৰ পৰা হিচাপ কৰি আজি এই 2024 বৰ্ষত ইতিমধ্যে এই মন্দিৰটোৱে 158 বছৰ জন্নাতে তবে রঙ পায় তবে রঙ পায় আপম ভোলানা মহাদেব আরাধনা দিয়া মোক প্রাণ দানা।
যোৱাকালি ৰাতি নাগাৰা নাম পৰিৱেশন কৰা হ'ল, ফুটা দিয়া হ'ল। আজি ৰাতিপুৱাই পানী তোলা পৰ্ব আছিলে, পানী তুলিলে। পানী তুলি অহাৰ পিছতে ৰং ধেমালি কৰিলে আটাইবোৰে। এতিয়া হোম পুৰিব আৰু হোম পুৰাৰ পাছতে অজা উঠিব। অজা উঠাৰ পাছতে সন্ধিয়ালৈকে প্ৰসাদ বিতৰণ কৰি আজি 3দিনীয়া কাৰ্যসূচী ইয়াতে সমাপন কৰিব। আৰু আমিও তাতে গৈ পেলাই সেৱা অৰ্চনা কৰিলোঁ আৰু তাৰে কিছু ফটো সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।